হস্পিটেলৰ অন্তিমখন বিল কাউণ্টাৰত জমা দি নৱজাতক ঘৰলৈ আনিছে। ক'ৰবাত কোনোবাই হস্পিটেলৰ অন্তিমখন বিল কাউণ্টাৰত জমা দি মৰ্গৰ পৰা শৱদেহ উলিয়াইছে। ক'ৰবাত কোনোবাই বিয়াৰ চিঠি ছপাই শেষ তাৰিখলৈ অপেক্ষা কৰিছে। ক'ৰবাত কোনোবাই প্ৰতাৰণা আৰু ব্যৰ্থতাত জীৱন সঁপি আত্মহত্যাৰ পৰিকল্পনা কৰিছে। ক'ৰবাত কোনোবাই প্ৰেয়সীৰ চকুত হৈ আমন্ত্ৰণ জনাইছে সেউজীয়াক। ক'ৰবাত কোনোবাই দেশৰ স্বাৰ্থত গাঁৱৰ তিনিআলিৰ শেষবাৰলৈ গুচি গৈছে। ক'ৰবাত কোনোবাই বসন্তৰ আগমনত শালৰ গামোচা কাটিছে। ক'ৰবাত কোনোবাই বাৰিষা বানে বিধ্বস্ত কৰা পথাৰত শেষ সমল বচাবলৈ সৰিয়হ সিঁচাৰ পৰিকল্পনা কৰিছে। ক'ৰবাত কোনোবাই নাৰিকল তেলত টেমা ফুটাই শীতৰ শাকনিত পানী দিছে। ক'ৰবাত কোনোবাই পোহাৰী ৰ'দত চুলি মেলি বহি স্মৃতিৰ পোহাৰ মেলিছে। ক'ৰবাত কোনোবাই শীতৰ চুৱেটাৰ গুঠিছে। ক'ৰবাত কোনোবাই পুষ্টিহীনতাৰ পলগনি অন্ন ভিক্ষা খুজিছে। ক'ৰবাত কোনোবাই সন্তানৰ আপাহত প্ৰসৱ বেদনাত ছটপটাইছে। ক'ৰবাত কোনোবাই লাজত মুখ লুকুৱাবলৈ অপত্য ভ্ৰূণ হত্যা কৰিছে। ক'ৰবাত কোনোবাই বিলাসী কুকুৰ লৈ প্ৰাতঃ ভ্ৰমণ কৰিছে। ক'ৰবাত কোনোবাই বানত উটি যাবলৈ ধৰা দামুৰিক বচাবলৈ অপ্ৰাণ চেষ্টা কৰিছে। ক'ৰবাত কোনোবাই নকৈ আগদাঁত ফুটা শিশুৰ ধায়ে হহুৱা মুখখন চাই ভুল গৈছে। ক'ৰবাত কোনোবাই ৯০ বছৰীয়া বৃদ্ধৰ মৃত্যু আৰ্তনাদ সহিব নোৱাৰি নাম কীৰ্তন কৰাইছে। ক'ৰবাত কোনোবাই প্ৰিয় বিলাসী বাহন কিনি ভ্ৰমণৰ দিনবাৰ ঠিক কৰিছে। ক'ৰবাত কোনোবাই ক'ৰবাত কোনোবাই নিজৰ একমাত্ৰ চাইকেলত পাচলিৰ ভাৰ বান্ধি বজাৰলৈ ওলাইছে। ক'ৰবাত কোনোবাই মন্দিৰলৈ গোমাংস দলিয়াইছে। ক'ৰবাত কোনোবাই মছজিদলৈ গাহৰি দলিয়াইছে। ক'ৰবাত কোনোবাই নিস্বাৰ্থত ধৰ্ম বিধৰ্মৰ জুই জ্বলাই দেশ গঢ়াৰ পৰিকল্পনা কৰিছে। সমস্ত দুনিয়াত ক'ৰবাত কোনোবাই ঈশ্বৰে দেখাকৈ কিবা নহয় কিবা এটা কৰিয়েই আছে।